মোৰ প্ৰিয় দৰ্শকসকল, মই আজি আহিছোঁ নামেৰিৰ নিচেই কাষত জংগল পাৰ্ক বুলি এখন ঠাই আছে। সেই ঠাইত মই আহি দেখা পালোঁ ঢেকীয়া সংগ্ৰহ বুলি এখন নাৰ্চাৰী বনাইছে। আৰু এই নাৰ্চাৰীৰ ভিতৰত বিভিন্ন ধৰণৰ আমাৰ পৃথিৱীত থকা যিমান ঢেকীয়া শাক বুলি ক'ব পাৰি, সেই ঢেকীয়া শাকবোৰ বিভিন্ন প্ৰজাতিৰ মাজত বিভিন্ন ধৰণে তেওঁলোক সংগ্ৰহ কৰি থৈছে। বিভিন্ন প্ৰায় আপোনাৰ 40-50 বিধমান যি ঢেকীয়া শাক বা ঢেকীয়া জংঘল বুলি কয়, সেইসকল সংগ্ৰহ কৰি থৈছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ মই। চাওক, এইটো এবিধ ঢেকীয়া আৰু এইফালে সৰু সৰু বহুত আছে। এইটো দেখাব পাৰে আপুনি, এইটো আছে, এইটো আছে, এইটো আছে, এইটো আছে। আচলতে আমি এইবিলাক বাৰু দেখি থাকোঁ, এইবিলাক আৰু এইবিধো দেখি থাকোঁ। নেদেখা কিছুমান আছে, আপোনালোকে দেখাবলৈ চেষ্টা কৰি আছোঁ। এইবিধো দেখোঁ, কিন্তু মই দেখা মতে এইবিলাকো দেখোঁ। আৰু এজোপা আছে, এইটো চাগে দেখা নাই কিছুমানে, ইমান ওখ আছে। এইটো এবিধ ঢেকীয়া ক'ব পাৰি। তাৰপিছত আছে আপোনাৰ এইফালে আছে, আৰু আমি এইবিধ খাওঁ, কিন্তু এইবিধ আমি খাওঁ, এইবিধ ঢেকীয়া খাওঁ। এইবিধো কমন আৰু এইবিধো খাওঁ আমি। এইবিধো খাওঁ কেতিয়াবা। তাৰপিছত গোটেই ইমান ঢেকীয়া বনখিনি সংগ্ৰহ কৰি থৈছে। অতি সুন্দৰ এই পৰিৱেশ, সুন্দৰ এই ঠাইখনত এওঁলোক যে সংগ্ৰহ কৰি থৈছে, বৰ এটা আচৰিত মানে ভাবিবলগীয়া কথা। আৰু এই পাৰ্কখনত, জংঘল পাৰ্কখনত আৰু ইয়াতে আৰু এখন ঠাই পালোঁ, কচু সংগ্ৰহালয় বুলি। আৰু কচুৰ যিমান বিভিন্ন ধৰণৰ জাতৰ কচুখিনি ইয়াত আছে। বিশেষকৈ আমি সদায় দেখি থকা কচু এইবিধ। আৰু গোটেইখিনি কচু সংগ্ৰহালয়। এইফালে আছে কচু, এইফালে বিভিন্ন ধৰণৰ কচু। চাওক,